হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ সৃষ্টি অসম চয়নিকা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱা এটা ভাল কাম কৰিম বুলি ভাবিছোঁ। বন্ধৰ দিন, ঘৰৰ কাম কাজ আধা আধি হৈছে, আধা আধি হোৱা নাই। আৰু এতিয়া আমি দুয়োৱে ভাবিছোঁ এই ফুল পুলিকেইটা ৰুই দিওঁ। কেইদিনমান হ'ল আনি থোৱা, কিন্তু ৰুবলৈ সময় পোৱা নাই। সদায় ডিউটি অমুক তমুক অ'ত দৌৰা ত'ত দৌৰা, গতিকে আজি মানে ৰুম বুলি ভাবিছোঁ। আৰু নাৰ্চাৰীৰ পৰা অনা আৰু এটা পুলি যে আছিলে, সেইটো আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত। এইটো ইয়াতে ৰোৱা হৈ গ'ল। আৰু এতিয়া এই তিনিটা আমি ৰুম। আজি বন্ধৰ দিনটোৰ ব্লগ সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। আমাৰ আগফালৰ বাৰীৰ খেতিখিনি আৰু ফুলখিনি চাই লওক এবাৰ। Melt my heart 봄의 향기를 담은 그대를 보며 এয়া ধনিয়া পাত কেইটামান আমাৰ গছৰ ছিঙি দিছে দেই। আজি আমি মাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ, মানে তাত মালৈ লৈ যাম একটা। আৰু কেইটামান ছিঙো নেকি, সেইকেইটা কম হ'ব ন, কিবা দিব পাৰিব। এনেই গছৰ বস্তু কিবা এটা দিব পাৰিলে ভাল লাগে। সেইদিনাখন মাজতে মূলা শাক যে হৈছিলে, এয়া দিলোঁ বাৰু এমুঠিমান এসাঁজ হোৱাকৈ। আৰু এতিয়া এয়া আৰু বিক্ৰমে ছিঙি দি আছে দেই। এয়া আৰু মানে আমি আজি মাহঁতৰ ঘৰত পাৰ্টি কৰিম। মানে এতিয়া বছৰটো শেষটো, নতুন বছৰ আহি আছে। গতিকে 2020 বৰ্ষটো যিয়ে নহওক ভালে বেয়াই গ'ল, গতিকে বিদায় দিওঁ আৰু ফূৰ্তি ফাৰ্তাৰে একেলগে। কালি ওৰাঙৰ পৰা আহিলোঁ, আজি মাহঁতৰ ঘৰত যাম বুলি ভাবিছোঁ। দেখুৱাই থাকিম আপোনালোকক তাত গৈ কি কৰোঁ। এয়া শাক ছিঙি আছে দেই, বিক্ৰমে ঘৰৰ শাক ছিঙি আছে। আমি ইয়াৰ পৰা কেইবাৰমান খালোঁ, 3বাৰমান খালোঁ, আৰু এবাৰমান ঘৰলৈ দিলোঁ। আকৌ আজি ছিঙি আছে। এইখিনিকে খাই অতাব পৰা নাই। আৰু বেছি হ'লে কি কৰিলোঁ হয়, আমি কি কৰিলোঁ হয় বেছি হ'লে সেইটো কাৰণে বেছি নাই কৰা, টেনশ্যন হৈ যাব যে। ইয়াতে খৰি গোটাই থৈছোঁ দেখিছে। এয়া জুই পোৱাব লাগিব মাঘৰ বিহুত। কিন্তু আমাৰ চৌকা এটা বনোৱা হৈছেতো ন পিছফালে, আইতা আহোঁতে বনাইছিলে চৌকা এটা, কিন্তু আজিলৈকে অপেনিং হোৱা নাই, এবাৰো জ্বলোৱা নাই। একেবাৰে মাঘৰ বিহুত কৰিম আৰু এতিয়া ভাবিছোঁ এডাল গছটো ইয়াতে ৰুলে, এয়া এইজোপা মানে ইন্দ্ৰমালতী জোপা, আৰু ভাবিছোঁ বাকী দুজোপা টাবতে ৰুই দিওঁ। ইয়াতে মানে আমাৰ মাটি ভৰাব লাগিব আগফালে, দেখিছে গেটৰ কামো হোৱা নাই। গতিকে গেটখন লগোৱাৰ সময়ত এনেও লগাব নোৱাৰিব, সেইফালে যদি মাটি নভৰাওঁ অহা যোৱা বাটটো বন্ধ হৈ যাব। গতিকে এইখনটো লগোৱাৰ লগে লগে বন্ধ থাকিব এইফালে, সেইটো কাৰণে মাটিখিনি পেলাই এইখন খুলি তাৰপিছত এইখন লগাব লাগিব। মানে এইখন খুলিব পৰা হ'ব আৰু তেতিয়া। আৰু এই দুজোপা গছ ভাবিছোঁ এতিয়া টাবতে লগাই দিওঁ। টাব যে এসোপা কিনা হৈছিলে, সেইদিনাখন মানে আহিছিলে ইয়াতে এই ঠেলাত লৈ, তাৰপিছত তেতিয়া এইবিলাক টাব ৰাখিছোঁ। এয়া 1 2 3 4টা, আকৌ এইফালে 5টা 6টা 7টা 8টা 9টা 10টা টাব ইয়াত 10টা আছে। আকৌ ইফালে আছে 2টা, এয়া 12টা। আৰু এইবিলাক তুলসী এইবিলাকতো ইয়াতে ভিতৰত আছে প্লাষ্টিক টাবত।
এইকেইটাৰ ভিতৰতে সৰু টাব দুটাতে লগাওঁ নেকি এইকেইজোপা সৰু গছ যিহেতু লগাই লওঁ তেতিয়াহ'লে আকৌ দেখুৱাই আছোঁ বিক্ৰমে চিঙা শাকখিনি চাগে আজি ঘৰত নবনাওঁ মাহঁতলৈ লৈয়ে যাম আৰু এতিয়া যিহেতু ঘৰলৈ যাম ঘৰত পাৰ্টি কৰিম ভাল লাগিব আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোত চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো লৈ লোৱা আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ জোতা পিন্ধি আছোঁ জোতা আৰু ঘৰলৈ গৈ দেখুৱাই আছোঁ কি পাৰ্টি হয় তাতে ধুনীয়া ৰ'দ দিছে কিন্তু জেকেটটো পিন্ধি লৈছোঁ আহোঁতে সন্ধিয়া হ'লে লাগিব যে যাওঁ এতিয়া খানাৰ যোগাৰ চলি আছে এয়া বাবুৱে কৰি আছে খানাৰ যোগাৰ কি বনিব আজি কলডিল আৰু ব্ৰইলাৰ মাংস তাৰপিছত খাহী মাংসৰ জোল বেঙেনা ফ্ৰাই বিলাহী চালাড সেয়া আৰু বিশেষ একো নাই আৰু ভাত ভাতটো লাগিবই নহয় মানে পোলাও বুলিও ভাবিব পাৰিতো পোলাও নহয় ভাত হয় আৰু পানী বঢ়াই কৈ আছে আৰু এতিয়া অকণমান ৰেষ্ট লওঁ আকৌ দেখাই থাকিম কিবা দেখুৱাব লগা বিচাৰি পালে মই আহি গিফ্ট পালোঁ দেই বাৰ্থডে গিফ্ট কাইলৈ বাৰ্থডে মোৰ আৰু আজি ইয়াতে গিফ্ট পালোঁ এইখন শাৰী মায়ে দিছে একেবাৰে ব্লাউজ চিলাই দিছে পুৰা এইয়া এটা এটাকে পাই আছো আৰু আহি আছে মই অলপ ৰেষ্ট লৈ আছিলোঁ বিচনাত পাতল ক্ৰীম ৰং আৰু গুলপীয়া ৰঙৰ শাৰীখন খুব মৰম লাগিছে আৰু আপোনালোকে জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মই কাইলৈ বাৰ্থডেৰ কাৰণে পিন্ধি দেখুৱাম বাৰু এইখনেই চাগে পিন্ধিম কালি দেখা পাবই কেনেকুৱা লাগিছে জনাব আপোনালোকেও শাৰীৰ লগত আৰু এটা গিফ্ট পাইছোঁ দেই এইটো ইয়াৰৰিংছ মোৰ বাৰ্থডে ব্লগত দেখিব আপোনালোকে মোৰ মায়ে দিয়া গিফ্টটো মানে কাইলৈতো বাৰ্থডে আহি আছে বাৰ্থডে ব্লগটো কালি বা পৰহি পাই যাব গতিকে আৰু এটা পাম বোলে বাৰ্থডেটো মানে দিয়া নাই মেইনটো এইকেইটা মানে আগতীয়া প্ৰি বাৰ্থডে গিফ্ট কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে ইয়েৰিংছযোৰ দেই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি চাওক আমি ক'ত বহি আছোঁ ইয়াতে বাছ ষ্টপেজত আৰু আমাৰ তাৰমানে ই কাৰ্টৰ পৰা বস্তু এটা আহি আছে সেইটো ল'ব লাগে বিক্ৰমে অৰ্ডাৰ কৰিছিলে আহি লওক বাৰু তাৰপিছত ঘৰত গৈ আকৌ কণ্টিনিউ কৰি আছোঁ আহি আছে ল'ৰাজন গতিকে বাছ ষ্টপেজটো পাই অকণমান বহি দিলোঁ এনেকৈও কেতিয়াবা আমেজটো বেলেগ লাগে অকণমান কিবা বেলেগ ধৰণৰ হৈ গ'ল কথাটো সেইটো কাৰণে এনেকৈ বহি ভাল লাগিছে আবেলি সময় ঘৰত গৈ দেখুৱাই আছোঁ চাই থাকক মই ঘৰ আহি পালোহি আৰু আহি পাই অকণমান ৰেষ্ট লৈছোঁ এয়া ডাইৰেক্ট একদম লেপৰ তলত বহুত বেছি ঠাণ্ডা পৰিছে আৰু আহোঁতে বাইকত ঠাণ্ডাও লাগিলে অলপমান গতিকে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ এতিয়া অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ খানা বনোৱা কাম আছেই নহয় গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা আকৌ লগ পাম মানে কাইলৈৰ ব্লগটো চাবই কিন্তু দেই কাইলৈ মোৰ বাৰ্থডে আছে গতিকে মোৰ বাৰ্থডে স্পেচিয়েল ব্লগটো আহি আছে চাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই